আমি আজি আমাৰ বিটিচি অঞ্চলত থকা আমাৰ বিপিএফ দলৰে হওক বা বিজেপি দলৰে হওক যিমান MCLA এক্স MCLA আছে, এক্স AM আছে বা এক্স MLA আছে বা এক্স মিনিষ্টাৰ আছে, সকলোকে লৈ আমি কথা পাতিছোঁ। যিহেতু সেইদিনা আমাৰ এই মুছলপুৰতে আমাৰ PMB মিটিং হৈছিলে। ইয়াত এক্স MLA আৰু এক্স AM বা এক্স MCLA সকলক লৈ এটা ভিজিলেন্স কমিটি বনোৱাৰ কথা আমাৰ মাজত ডিছকাশ্যন হৈছে আৰু ডিচিশ্যনো হৈছে। সেই হিচাপত আমি সেইদিনা 4 জুনত আমি আলোচনা কৰিছে আমাৰ BTC কাউন্সিল মিটিঙত। সেইটো এই ডিচিশ্যনটো পাৰ্টীয়ে যিটো ডিচিশ্যন লৈছে এই ডিচিশ্যনটো ৱেলকাম কৰিছে বা ডিচিশ্যনো লৈছে যে এক্স MLA আৰু এক্স AM আৰু এক্স MCLA সকলক লৈ বিজেপি আৰু BPF দলৰ যিমান আছে সকলোকে লৈ এটা মনিটৰিং কমিটি বনোৱা হওক। BTC পৰ্যায়ত কামবিলাক চাবৰ কাৰণে বা কিমান কি হৈছে, ক'ত কি হৈছে হোৱা নাই বা ডিপাৰ্টমেণ্টেলি ক'ত কি প্ৰয়োজন আছে, সেইবিলাক গোটেই চালি জাৰি চাবৰ কাৰণে এই কমিটিটো দৰকাৰ আছে বুলি আমাৰ BTC কাউন্সিলৰ ডিচিশ্যন হৈছে। সেইকাৰণে মই আকৌ আজি আমাৰ BTC অঞ্চলত বিজেপিয়ে হওক বা BPFৰে হওক যিমান এক্স MLA বা এক্স মিনিষ্টাৰ বা এক্স AM বা এক্স MCLA সকলক লৈ মই আলোচনা কৰিছোঁ।